নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজি বহুত দিনৰ মূৰত ভিডিঅ' দিলো প্ৰায় দুৰ্গা পূজাৰ আগতে ভিডিঅ' দিয়া তাৰ পিছত আমাৰ জুবিনদাৰ কেছটো হ'ল তেতিয়াৰ পৰা ভিডিঅ' দিয়া হোৱা নাই বনোৱা হোৱা নাই মন বেয়া আছিল তো আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনালো তো আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব আপোনালোকক এটা গুড নিউজ দিম বুলি এই ভিডিঅ'টো বনালো কাৰণ যোৱা 10 তাৰিখে Assam Police আমাৰ উপপৰিদৰ্শক SI ৰিজাল্ট দিলে আৰু সেই ৰিজাল্টত মোৰ নাম আহিলে মই ফাইনালি সিলেক্ট হলো Assam Police SI জবটোৰ বাবে তো আজিৰ ভিডিঅ'ত মই তাৰ বিষয়ে কিছু কথা কম আৰু তাৰ ৰিলেটেড মই ভিডিঅ' বনাই থাকিম মই জনাই থাকিম কেনেকুৱা কি হয় কি পঢ়িব লাগে কি কেনেকুৱা হ'ল বা মোৰ বিষয়ে মই জনাম তো আপোনালোকে চাওক যোনখিনিয়ে নতুনকে আসাম পুলিচৰ কনস্টেবলে হওক বা এসআই কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকে ভিডিঅ'টো দ্বাৰা উপকৃত হ'ব বুলি মই আশা কৰো তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰো তো পোনপ্ৰথমে মই ক'ব খোজো তো অসম চৰকাৰে যি স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি প্ৰক্ৰিয়া চলালে যাৰ বাবে আমি আজি আমাৰ নিচিনা দুখীয়া ছাত্ৰয়ে পাবলৈ সক্ষম হ'ল জব এটা তাৰ বাবে পোনপ্ৰথমে আমাৰ CM স্যাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্যাৰক মই অশেষ ধন্যবাদ জনাইছো আপোনাৰ এই স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰ বাবে আজি আমি চাকৰি এটা পাবলৈ সক্ষম হলো আৰু লগতে যিসকলে পোৱা নাই সেইসকলক মই মোৰ ফালৰ পৰা অনুৰোধ জনাও যে আপোনালোকে চেষ্টা কৰি থাকক নিশ্চয় এদিন আপোনালোকেও চাকৰি পাবলৈ সক্ষম হ'ব লগতে যিসকলে প্ৰচেষ্টা চলাই আছে নতুনকে ভাইটি ভন্টি সকলক তেওঁলোককো মই মোৰ ফালৰ পৰা মই টিপছবোৰ কেনেকৈ কি পঢ়িব লাগিব কেনেকৈ পঢ়িলে আপোনালোকেও পাবলৈ সক্ষম হ'ব তাৰ বিষয়ে মই জনাই যাম তো মোৰ বিষয়ে মই কেনেকৈ পঢ়িছিলো কি পঢ়িছিলো তাৰ বিষয়ে সমুকে মই ক'বলৈ চেষ্টা কৰিম মই আসাম পুলিচৰ যি সাব ইন্সপেক্টৰ পৰীক্ষাটো হয় তাৰ আগতেও মই দুবাৰমান দিছো এটো মোৰ তৃতীয়বাৰ আছিলে আৰু অন্তিম আছিলে এবাৰ মই এবাৰ মোৰ নহলে মোৰ এজ লিমিট যেটো বয়সৰ সময়সীমা হেতু পাৰ হৈ গলে হয় তো এবাৰ অন্তত একদম সময়মতে মই পালো আৰু যিসকলে পঢ়ি আছে তেওঁলোকক কওঁ মই যে ডিটেইলত পঢ়ক ভালকে যাতে এটাও টপিক ৰৈ না যায় সকলোবোৰ সিলেবাস ভালকে কমপ্লিট কৰক পৰৱৰ্তী সময়ত মই সেই সিলেবাসবোৰৰ বিষয়ে আলোচনা কৰিম আপোনালোকৰ লগত আৰু মোৰ পৰীক্ষাটোৰ বিষয়ে যদি মই ক'ব যাও মোৰ ৰিটেনত নম্বৰ আছিল প্ৰায় 70 আছিল মোৰ হিচাপ মতে কাৰণ মই কিবা যেটো OMR সিটৰ যেটো প্ৰদান কৰে হেতু লোৱা নাছিল মই জেৰক্স কপি দিয়ে 50 रुपीस পেমেন্ট কৰি হেতু লোৱা নাছিল কিন্তু মোৰ ফালৰ পৰা মই সঠিকভাৱে ক'ব পাৰো যে মোৰ ৰিটেনত 70 মান আছিল আৰু ফিজিকেলৰ কাৰণে খুব মই কম সময় পাইছিলো কাৰণ মই ADRE কাৰণে বিশেষ গুৰুত্ব দিছিলো ADRE মোৰ হৈ যাব বুলি মই বিশেষ আশা কৰিছিলো আৰু তাৰ বাবে মই প্ৰচেষ্টা চলাই আছিলো মই এসআইত মোৰ নাম আহিব বুলি মই ভবা নাছিলো ৰিটেনত কাৰণ মই আগতেও বহুবাৰ দুবাৰ দিছো অলৰেডি তে মই আশা কৰা নাছিলো এবাৰ মোৰ নাম আহি যাব বুলি আৰু নাম অহাৰ পিছত মই বহুত কম সময় পাইছিলো ফিজিকেলৰ কাৰণে আৰু আগতেও মই ফিজিকেল কৰাৰ তেনে ধৰণৰ অভ্যাস নাছিলে তো ফিজিকেল মই বহুত কম নম্বৰ পাইছিলো ফিজিকেলত বিশেষ নম্বৰ পোৱা নাছিলো আৰু যে নহক মোৰ ৰিটেনে মোক হেল্প কৰিলে মোৰ জবটো পোৱাৰ কাৰণে আৰু এসআই পৰীক্ষা ৰিলেটেড কিবা জানিব থাকিলে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব মই আপোনালোকৰ উত্তৰসমূহ নিশ্চয় দিবলৈ চেষ্টা কৰিম আৰু লগতে আজিৰ ভিডিঅ'টো মই ইমানতে খামৰি মাৰিছো আৰু লগতে বহুত দিন ধৰি মই ভিডিঅ' দিব নোৱাৰাৰ বাবে মই দুখিত কাৰণ মোৰ অলপ টেনচন হৈ আছিল ৰিজাল্ট আহিব নে নাহিব ভাল হ'ব নে বেয়া হ'ব ইত্যাদি কাৰণে মই একেবাৰে বন্ধ কৰি দিছিলো ভিডিঅ' দিয়াবোৰ তো এটা মই কন্টিনিউ কৰি যাম আপোনালোকক যিখিনি জনাবলগীয়া মই জনাই যাম যদি আপুনি এজন এক্সপেৰিয়েন্ট হয় এসআই পৰীক্ষাৰ বাবে তেতিয়াহলে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পৰৱৰ্তী সময়ত আপুনি এই বিষয়ে ৰিলেটেড যিবোৰ প্ৰয়োজনীয় কথাবোৰ আপোনালোকে মই জনাই যাম তো আপোনালোকে গম পাব লগতে আজি ভিডিঅ'টো ইমানতে খামৰিছো ধন্যবাদ থ্যাংক ইউ